আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ভাৰোত্তোলন প্ৰতিযোগিতাত স্বৰ্ণ পদক অৰ্জন লাহোৱালৰ ৰুবুল বৰগোহাঁইৰ। নেপালৰ পশুৰাত অনুষ্ঠিত হোৱা ৮ সংখ্যক SBKF আন্তঃৰাষ্ট্ৰীয় ভাৰোত্তোলন প্ৰতিযোগিতাত বিশ্বৰ কেইবাখনো দেশে অংশগ্ৰহণ কৰিছিল। উক্ত খেলখনত ভাৰতৰ হৈ লাহোৱালৰ ৰুবুল বৰগোহাঁইয়ে অংশগ্ৰহণ কৰিছিল। ৰুবুল বৰগোহাঁইয়ে প্ৰতিযোগিতাৰ ৮৩ কেজি শাখাত ভাৰতৰ হৈ স্বৰ্ণ পদক লাভ কৰিছে। ৰুবুল বৰগোহাঁইয়ে আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ভাৰতৰ হৈ অংশগ্ৰহণ কৰি লাভ কৰা এইটো প্ৰথমটো স্বৰ্ণ পদক। এই স্বৰ্ণ পদক অৰ্জন কৰাৰ পাছতে খেলুৱৈগৰাকীৰ বাসগৃহত উষ্ম আদৰণি জনাই সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি অজয় গগৈয়ে। অনুষ্ঠানটোত আপকো ডিব্ৰুগড় জিলা সভাপতি ধৰণী গগৈ, লাহোৱাল প্ৰেছ ক্লাব আৰু চাবুৱা প্ৰেছ ক্লাবেও খেলুৱৈগৰাকীক ফুলাম গামোচাৰে অভিনন্দন জনায়। উক্ত অনুষ্ঠানত লাহোৱাল প্ৰেছ ক্লাবৰ সভাপতি হেমেন ফুকন, উপদেষ্টা মুক্তামণি হাজৰিকা আৰু সম্পাদক দিবাকৰ দত্ত, সহকাৰী সম্পাদক প্ৰাঞ্জল গগৈ, চাবুৱাৰ প্ৰেছ ক্লাবৰ সম্পাদক বিশ্বজিৎ ফুকনকে ধৰি কেইবাগৰাকী বিষয়ববীয়া উপস্থিত থাকে।